নমস্কাৰ বন্ধুসকল, আমাৰ ইউটিউব চেনেল এছাম বিজনেছ ইনফোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মই নতুন ব্যৱসায় আইডিয়া বা বিজনেছ আইডিয়া লৈ আপোনালোকৰ মাজত আগবঢ়াইছোঁ। আজিৰ কিন্তু আইডিয়াটো কৃষিভিত্তিক নহয়। আজিৰ আইডিয়াটোৰ নাম হ'ল বিজনেছ আইডিয়াটোৰ নাম হ'ল বনোৱা ছাৰ্ভিচ। মই দেখি আহিছোঁ যে আমাৰ গাঁও অঞ্চলত এনেকুৱা বহুত মানুহ আছে, এনেকুৱা বহুত পুৰুষ আছে, বহুত মহিলা আছে, যিবিলাক মানুহে কাম কৰিব বিচাৰে কিন্তু তেওঁলোকে কাম পোৱা নাই। আনকি চহৰ অঞ্চলতো এনেকুৱা বিভিন্ন মানুহ আছে যিবিলাক মানুহক বনোৱা লাগে কিন্তু তেওঁলোকেও বনোৱা সহজতে পোৱা নাই। গতিকে আমি যদি এটা এনেকুৱা ছাৰ্ভিচ সৃষ্টি কৰিব পাৰোঁ য'ত সেই কাম কৰিব বিচৰা লোকসকল আৰু যিবিলাক মানুহক মানে বনোৱা লাগে তেওঁলোকক আমি লগ লগাই দিব পাৰোঁ। গতিকে সমস্যাটো সমাধানৰ কাৰণে মই এই বিজনেছ আইডিয়াটো আপোনালোকৰ মাজত আগবঢ়াব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। এই বিজনেছ আইডিয়াটো কৰাৰ কাৰণে আমাক বিভিন্ন ধৰণৰ বস্তুৰ দৰকাৰ হ'ব। গতিকে কি বস্তুৰ দৰকাৰ হ'ব সেইখিনি বস্তু আমি বিতংভাৱে আলোচনা কৰিম। আমাক এই ব্যৱসায়টো কৰাৰ কাৰণে আমাক ফাৰ্ষ্ট বস্তুৰ দৰকাৰ হ'ব ৱেবছাইট অথবা এণ্ড্ৰইড এপ। আজিকালি ৱেবছাইট অথবা এণ্ড্ৰইড এপ বনোৱাটো বহুত ডাঙৰ কথা নহয়। বিভিন্ন অঞ্চলত বিভিন্ন মানুহ আছে বা ৱেবছাইট ডেভেলপাৰ বা এপ ডেভেলপাৰ আছে, যিবিলাক মানুহৰ লগত কণ্টেক্ট কৰি আমি অতি কম খৰচতে মোটামুটি 10,000 পৰা 20,000 বা 25,000 টকা খৰচত এনেকুৱা এটা ৱেবছাইট বা এণ্ড্ৰইড এপ তৈয়াৰ কৰি ল'ব পৰা যাব। আমাক এই ব্যৱসায়টো কৰাৰ কাৰণে দ্বিতীয় বা মষ্ট ইম্পৰ্টেণ্ট বস্তুটো হ'ল বনোৱা আৰু কাম কৰা মহিলা লাগিব। মানে আমাক যিবিলাক মানুহে কাম কৰিব বিচাৰে, যিবিলাক মহিলাই কাম কৰিব বিচাৰে বেলেগৰ ঘৰত গৈ, তেওঁলোকে তেনেকুৱা বনোৱা আৰু কাম কৰা মহিলাৰ বিভিন্ন অঞ্চলৰ পৰা আনি আমি কণ্টেক্ট নাম্বাৰ বা তেওঁলোকৰ তথ্যবিলাক আমি যোগান ধৰিব লাগিব আৰু যোগান ধৰি সেইবিলাক আমাৰ ৱেবছাইটত বা এণ্ড্ৰইড এপত আপলোড কৰিব লাগিব। এতিয়া বিতংভাৱে আমি আলোচনা কৰিম যে বিজনেছটো আমি কেনেকৈ চলিব, কেনেকুৱা ধৰণে চলিব বা কি প্ৰচেছত ব্যৱসায়টো চলিব। মই অলৰেডি কৈ আহিছোঁ যে আমাক ফাৰ্ষ্ট বস্তু কি লাগিব, এটা এণ্ড্ৰইড এপ বা ৱেবছাইট লাগিব। ছেকেণ্ড বস্তু কি লাগিব, আমাক এনেকুৱা মানুহ লাগিব যিবিলাক মানুহে বেলেগৰ ঘৰত গৈ কাম কৰিব বিচাৰে। গতিকে যিবিলাক মানুহে বেলেগৰ ঘৰত গৈ কাম কৰিব বিচাৰে তেনেকুৱা মানুহবিলাকৰ আমি ডাটা মানে ফোন নম্বৰ হওক বা তেওঁলোকৰ এড্ৰেছ হওক, তেনেকুৱা বস্তুবিলাক আমি কালেক্ট কৰিব লাগিব। সেই বস্তুবিলাক কালেক্ট কৰি আমি আমাৰ এণ্ড্ৰইড এপ বা ৱেবছাইটত আপলোড কৰিব লাগিব। যেতিয়া কোনোবা মানুহক বা তেনেকুৱা মানুহ বনোৱাৰ দৰকাৰ হয়, তেওঁলোকে কি কৰিব, আমাৰ এণ্ড্ৰইড এপ বা ৱেবছাইটলৈকে যাব। তাত গৈ যেনেকুৱা ধৰণৰ বনোৱা লাগে, ধৰা হ'ল কোনোবা ঘৰত কাম কৰা মানুহ লাগে, মহিলা লাগে, ঘৰ চাফা কৰা, তেনেকুৱা মানুহক তাৰ পৰা বিচাৰি লৈ কণ্টেক্ট কৰি তেওঁলোকে বিচাৰি ল'ব তাৰ পৰা। বা কোনোবা মানুহক ধৰা হ'ল লাগে বেলেগ ধৰণৰ মাটি কাটা মানুহ লাগে বা কোনোবাক বাঁহ বেতৰ কাম কৰা বনোৱা লাগে বা যেনেকুৱা ধৰণৰ বনোৱা লাগে তেনেকুৱা ধৰণৰ বনোৱা আমি লিষ্ট কৰিব লাগিব ৱেবছাইট বা এণ্ড্ৰইড এপত, আৰু তাৰ পৰা আমাৰ কাষ্টমাৰে যোগাযোগ কৰিব পাৰিব। এই ব্যৱসায়টো কৰাৰ কাৰণে আমাক কিছুমান নথি পত্ৰৰ দৰকাৰ হ'ব, নহয় ফাঁচিব লাগিব। সেই নথি পত্ৰবিলাক হৈছে লেবাৰ লাইচেঞ্চ। যেতিয়া আমি লেবাৰ চলাম তেতিয়াহ'লে আমাৰ এখন লাইচেঞ্চ লাগে, সেইখন অকল লেবাৰ লাইচেঞ্চ। প্লাছ লেবাৰবিলাকৰ ছিকিউৰিটিৰ কাৰণে ইঞ্চুৰেঞ্চ লাগিব, প্লাছ ছেফটিৰ কাৰণে আইডেণ্টিটি কাৰ্ড লাগিব বা ইউনিফৰ্মো লাগিব, বা ব্যৱসায়টো কৰিও গম পোৱা যাব বিভিন্ন ধৰণৰ বেলেগ বস্তুৰ দৰকাৰ হ'ব। এতিয়া আমাৰ মনলৈ অহা কিছুমান কুৱেশ্যন আমি উত্তৰ দিব বিচাৰিম। এই ব্যৱসায়টোৰ ভৱিষ্যত কি হ'ব? যদি এটা বস্তু চাব যোৱা যায়, এইটো এটা সৰু ব্যৱসায় নহয়, ব্যৱসায়টো চলাই নিব পাৰিলে এইটো মাল্টি বেগাৰ, কিমান ডাঙৰ, অত্যন্ত ডাঙৰ ব্যৱসায়লৈকে যাব পৰা যাব। গতিকে ক'ব গ'লে ব্যৱসায়টোৰ ভৱিষ্যত যদি কৰিব পৰা যায় তেতিয়াহ'লে বহুত ডাঙৰ ভৱিষ্যত আছে। আৰু নেক্সট কুৱেশ্যনটো হ'ল লাভালাভ। যদি লাভালাভৰ কথা ক'ব যোৱা যায়, এইটো এটা ইমান ডাঙৰ ব্যৱসায়, আজিয়ে এই ব্যৱসায়টো কেলকুলেশ্যন বা হিচাপ কৰাটো সম্ভৱ নহয়। কিন্তু এই ব্যৱসায়টোৰ লাভালাভ যদি ভাবা যায় ন, এইটো একদম বহুত হেভি বিজনেছ আৰু। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।